নমস্কাৰ কঁঠাল গুটিৰ এটা বিশেষ ৰেচিপি লৈ মই বিচিত্ৰা ফুড মেকিং ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ লৈ আহিছো কঁঠাল গুটি মাছৰ সৈতে নেমু টেঙা দি এখন টেঙা আঞ্জা। আপোনালোকেতো মাছৰ বহু ধৰণৰ টেঙা আঞ্জা ৰান্ধি খাইছে, কিন্তু কেতিয়াবা কঁঠাল গুটিৰ সৈতে মাছৰ টেঙা আঞ্জা ৰান্ধি খাইছেনে? আজি মই সেয়ে আপোনালোকক ৰান্ধি দেখুৱাম কঁঠাল গুটিৰ সৈতে মাছৰ নেমু টেঙা দি ৰন্ধা টেঙা আঞ্জাখন। সেয়ে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু শেষত মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আহকচোন এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই কঁঠাল গুটি আৰু মাছৰ টেঙা আঞ্জাখন ৰান্ধিবলৈ মই অলপমান কঁঠাল গুটি লৈ আগতেই বগা বাকলিখিনি এৰুৱাই 2 ঘণ্টামান তিয়াই ৰাখিছিলোঁ। এতিয়া ইয়াৰ ৰঙা বাকলিখিনি চুচি ল'ম। এনেকৈ তিয়াই ৰাখিলে বাকলি এৰুৱাবলৈ সুবিধা হয়। যদি আপোনাৰ সময় কম থাকে তেতিয়া আপুনি ৰঙা বাকলিখিনিৰ সৈতে কুকাৰত বইল কৰি ল'লেও সহজতে বাকলিখিনি এৰুৱাব পাৰিব। এয়া মোৰ কঁঠাল গুটিখিনি চুচা হৈ গ'ল। এতিয়া এইখিনি এটা কুকাৰত দি জোখমতে পানী দি 2টা চিটি দি বইল কৰি ল'ম। এয়া 2টা চিটি আহি গ'ল। এতিয়া এইখিনি মই প্ৰেছাৰ যোৱালৈকে ৰাখি দিম। আনফালে মই এতিয়া মাছ কেইপিচ ফ্ৰাই কৰি ল'ম। গেছত কেৰাহীটো পাতি গৰম হোৱাত তেল দি দিছোঁ। এয়া তেল গৰম হোৱাত মাছ কেইপিচ দি দিছোঁ। এতিয়া মাছ কেইপিচ ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। মাছ কেইপিচ ফ্ৰাই হৈ থাকে মানে আনফালে কুকাৰটোৰ প্ৰেছাৰ গ'লনে চাই লওঁ আহকচোন। এয়া চাওক কুকাৰৰ প্ৰেছাৰটো গ'ল। এয়া কঁঠাল গুটিখিনি কিমান ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই এইখিনি এনেদৰেই ৰাখি দিম। আনফালে এয়া মোৰ মাছ কেইপিচ মই এবাৰ লুটিয়াই দিছোঁ। এতিয়া মই এই কেইপিচ ৰংচুৱা হোৱাকৈ ফ্ৰাই কৰি ল'ম। এয়া মাছ কেইপিচ ফ্ৰাই হৈ গ'ল। এতিয়া এইখিনি কাঢ়ি লৈছোঁ। মাছ ফ্ৰাই কৰা তেলতে 2টা শুকান জলকীয়া, এচামুচ পাঁচফোৰণ দি অকণমান লৰাই লৈছোঁ। এতিয়া ইয়াতে কাটি লোৱা পিঁয়াজ এটা দি দিছোঁ। পিঁয়াজখিনি অকণমান ভাজি ইয়াত এড কৰি দিলোঁ জোখমতে হালধি। এতিয়া এইখিনি অকণমান লৰাই ইয়াত বইল কৰি থোৱা কঁঠাল গুটিখিনি দি দিছোঁ। এতিয়া এইখিনি অকণমান লৰাই লৈ ইয়াত এতিয়া অলপ গৰম পানী দি দিছোঁ। টেঙা আঞ্জাখন অকণমান পনীয়া হ'লেহে খাই ভাল লাগে, সেয়েহে মই অকণমান পানী বেছিকৈ দিছোঁ। পানী আপোনালোকে নিজৰ জোখমতেও দিব পাৰিব। এতিয়া এইখিনি মই ঢাকন দি অলপ সময় উতলিবলৈ দিম। এয়া চাওক এইখিনি ধুনীয়াকৈ উতলিছে। এতিয়া ইয়াত মই দি দিম সোৱাদ অনুসৰি নিমখ। এতিয়া ইয়াত মই ব্যৱহাৰ কৰিম নেমু টেঙা। এয়া মই এফাল নেমু টেঙা লৈ লৈছোঁ। এই নেমু টেঙা ফাল মই এতিয়া চেপি ল'ম। এয়া গ্লাছত মই নেমু টেঙা ফাল চেপি ল'লোঁ। এতিয়া মই এই ৰসখিনি এই আঞ্জাখনত দি দিম। মই কেইদিনমানৰ আগত কঁঠাল গুটিৰ এটা মছলা ৰেচিপিও দিছিলোঁ। যদি সেইটো চাব বিচাৰে ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ চাই ল'ব পাৰিব। এয়া চাওক এইখিনি উতলি আহিছে। এতিয়া ইয়াতে মই মাছ কেইপিচ দি দিম। অকণমান লৰাই ঢাকনখন দি কিছু সময় এইখিনি উতলিবলৈ দিম। এইখিনিলৈকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবচোন। এয়া চাওক আঞ্জাখন উতলি আছে। ইয়াতে এতিয়া মই দি দিম কাটি লোৱা কেঁচা জলকীয়া কেইটা। এতিয়া আকৌ অকণমান সময় এইখিনি উতলিবলৈ দিম। যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেলটো টিপি অল কৰি ল'ব। তেতিয়াহে মই নতুন ভিডিঅ' দিলে আপোনালোকে লগে লগে পাব। এয়া কঁঠাল গুটি মাছৰ টেঙা আঞ্জাখন ৰেডি হৈ গ'ল। গৰমত এনেকুৱা টেঙা আঞ্জা খাই সঁচাই ভাল লাগে। আপোনালোকেও এবাৰ বনাই খাই চাবচোন। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱালৈ আজিলৈ বাই বাই।